Hello guys, ৰাতিপুৱা শুই উঠি ওলাই ললো অলপ ফুৰিব যাব ওলাইছো তো হাই হেল্ল' নমস্কাৰ গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল RWG22 বুলি কোনো নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছো স্বাগতম। পুৱাই উঠি ওলাই ললো ধুনীয়া আজি জোতা পিন্ধি আৰু নতুন চাৰ্ট পিন্ধি ফাইনেলি গাইছ ঘৰৰ পৰা ওলাই দিলো আৰু আজি কলৈ গৈ আছো ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু ফটো লৈ লৈছো এটা মুনা এই যাত্ৰাটোত কোন কোন যাব দেখুৱাই আছো বলক। আৰু মোৰ লগত কোন কোন যাব দেখুৱাই আছো। এইফালে মোৰ লগত যাব বিপ্লৱ ভাই, এইফালে বিপ্লৱ ভাই যাব। আৰু ফাইনেলি গাইছ আমি ষ্টেচন আহি পাই গ'লোহি। আমাৰ বেগবিলাক আগতে থৈছোঁ বাৰু আৰু মানুহ চাওকচোন চিলাপৰা ষ্টেচনত। আজি মই গৈ আছোঁ তেজপুৰ। কিয় গৈ আছোঁ কৈ আছোঁ ৰ'ব। পৰাগদাই মোক আজি লৈ গৈ আছে তেজপুৰলৈ। আমি কিয় গৈ আছোঁ পৰাগদা? আমি গৈ আছো শোণিতপুৰ জিলাৰ জামুগুৰি হাটত অৱস্থিত বৰ্তমান জীৱিত আটাইতকৈ পুৰণি গ্ৰাম্য পুথিভঁৰালটোলৈ। আৰু তাত ভাৰত স্বাধীন হোৱাৰ 18 বছৰ মানৰ আগতেই অসমত এটা লাইব্ৰেৰী প্ৰতিষ্ঠা হৈছিলে। সেইটো হ'ল শোণিতপুৰ জিলাত বৰ্তমান অৱস্থিত জামুগুৰি হাটত মই যিটো ক'লো বীণাপানী পুথিভঁৰাল 1929 চনতে ভাৰত স্বাধীন হোৱাৰ 18 বছৰ আগতে সেই পুথিভঁৰালটো এতিয়াও মানে মানুহখিনিয়ে বহুত ভালকে ৰাখিছে, জীৱিত। আৰু কেইবাটাও পুথিভঁৰাল আছিলে, এনেকুৱা নহয় যে সেইটোৱে কেৱল একমাত্ৰ, কিন্তু বাকীবিলাক পুথিভঁৰাল একদিন নাইকিয়া হৈ গৈছে। জীৱিত বুলি বৰ্তমান ক'ব পৰাকৈ সেইটো লাইব্ৰেৰী আছে অসমত, আৰু 2-3টা মান আছে, কিন্তু সেইটো এটা অন্যতম। সেইটোলৈ আমি গৈ আছো। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। যদি ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন থাকে বোলো। जिस्म दमकता जुल्फ घनेरी, जिस्म दमकता जुल्फ घनेरी, रंगी लब आखे जादू संगे मरमर, ऊदा बादल संगे मरमर, ऊदा बादल सिर्फ सफक हराबो, जिस्म दमकता जुल्फ घनेरी, जिस्म दमकता जुल्फ घनेरी। ফাইনেলি গাইজ এতিয়া আমি পাই গ'লো উত্তৰ লখিমপুৰ ষ্টেচন। আৰু তাৰ পৰা আমি মানে ট্ৰেইনত গৈ থাকোঁতে এতিয়া প্লেনিংটো পাতি ল'লে হ'ব, ক'ত যোৱাটো হ'ব। তো পৰাগদাৰ লগত আলোচনা কৰি লওঁ ক'ত যোৱা হ'ব। তো পৰাগদা আমি ক'ত যোৱা হ'ব? আজিতো আমি লাইব্ৰেৰী যাম ফাৰ্ষ্ট। লাইব্ৰেৰীটো চাবি ভালকে। আমি যিটো কামত আহিছো কামটো কৰিম। আজি বেলেগ ফুৰা নহ'ব, গাঁওখন ভালকে চাবি, এখন আদৰ্শ গাঁও। তাৰপিছত কাইলৈ আমি যাম বামুণী পাহাৰ, তাৰপিছত অগ্নিগড়, তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰ, আৰু ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু ইউনিভাৰ্চিটি। বাকী আৰু ক'ত যাম সেইটো কাইলৈ প্লেন কৰিম। কাইলৈ প্লেন কৰা হ'ব, ঠিক আছে। আমি এতিয়া নামিবলৈ হৈ গ'ল আৰু এতিয়া আমাৰ ষ্টেচন পাই গ'লোহি এতিয়া। আৰু এইফালে আমাৰ মোনাটো আনিছিলোঁ যে মোনাটো থৈ লৈছোঁ, এটা বেগ পিন্ধি লৈছোঁ, আৰু এইটো আমাৰ ডবাটো আছিলে। আৰু ফাইনেলি আমি নামি দিলোঁ এতিয়া ষ্টেচন। এইটো চাই এই পালোহি ষ্টেচন এতিয়া। যাওঁ এতিয়া, টমটম ল'ব লাগিব ন এতিয়া। ব'লক টমটম লৈ গৈ থাকোঁ। টমটমখন পালোঁ, টমটমখনত বহি লওঁ এতিয়া। তেনেকৈ বহি লওঁ আৰু এতিয়া টমটমখন পালোঁ। এতিয়া টমটমত যাওঁ এতিয়া আমি জামুগুৰিলৈ। জামুগুৰি কেলৈ বিখ্যাত জানো নাই? কিয় বা? জামুগুৰি অসমত মানে বাৰে চহৰীয়া বুলি এখন ভাওনা হয়। বাৰে চহৰীয়া ভাওনা 4 বছৰ মূৰত হয়। অসমৰ একদম সকলো ঠাইৰ পৰা, সকলো জিলাৰ পৰা ইয়াত ভাওনা কৰিবলৈ মানুহ আহে। সেইটো কাৰণে বিখ্যাত জামুগুৰিখন। অঁ ঠিক আছে, এতিয়া ব'লক নতুন ঠাই নতুন এক্সপিৰিয়েঞ্চ কি হ'ব এতিয়া নাজানো, আৰু ব'লক। আৰু ফাইনেলি আমি গাঁওখনত আহি সোমাই দিলোঁ। গাঁওখনৰ নাম কি আছিলে? পানী নামিলোঁ এতিয়া, যাওঁ এতিয়া। এইটো গলি যাব লাগিব এতিয়া। ইয়াৰ পৰা কিমান দূৰ হ'ব পৰাগদা? 50 মিটাৰ। আৰু ষ্টেচনৰ পৰা ইয়ালৈকে ল'লে আমাৰ হ'ব এটা প্ৰতি 40 টকা। এতিয়া যাওঁ এতিয়া, লাহেক লৈ আনিছোঁ, আৰু এইফালে কি আছে আনিছে আৰু নুখোলোঁ। আৰু এতিয়া এইফালে যাব লাগিব। বেছি টমটম চলে চাগে ন? বেছিভাগ টমটম চলে, অটো নচলে।
তাত বেছিভাগ টমটম চলে বুলি কৈছে আৰু অটো ইমান নচলে মানে গম পাইছেনে ব্লগ কেনেকুৱা লাগিছে বাৰু এটা আগত এটা বেগ পাছত এটা বেগ আৰু এটা হাতত এটা বেগ আৰু গাঁওখন এবাৰ চাওকচোন মোবাইলতো চাৰ্জ নাই প্ৰজ্ঞা মোবাইলটো চাৰ্জ নাইকিয়া হৈ গ'ল নহয় এতিয়া মোবাইল এতিয়া এটাই আনিছোঁ এতিয়া ভাল ঘৰ চাওকচোন আৰু এইবিলাক ধান মাৰি আছে মেচিনে আৰু এতিয়া আমি ওলাই গৈছোঁ লাইব্ৰেৰীলৈ বুলি আৰু গাঁওখন চাওক একবাৰ আৰু গাইজ ৰাতি হৈ গ'ল আৰু আমি পালোহি 2:30 বজাত পালোহি আৰু এতিয়া আমি আছোঁ যোনজন আমি কাইলৈ যাম লাইব্ৰেৰী বাইদেউ ঘৰতে আজি থাকিম এয়া বাইদেউহঁতৰ ঘৰটো তো অহা কাইলৈ লগ পাম সকলোকে মানে লাইব্ৰেৰীলৈ যোৱা আৰু আপোনালোকো লগত লৈ যাম তো আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাই দিব তো আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত মানে অহা কাইলৈ ধামাকাটা ভিডিঅ'ত লগ পাম বহুত নজনা কথা আপোনালোকে জানিব পাৰিব কাইলৈ ভিডিঅ'টোত আজিলৈ বাই বাই